আহক আজি কথা পাতো ক্ৰেডিট কাৰ্ডৰ বিষয়ে। নমস্কাৰ, উত্তৰণলৈ স্বাগতম। প্ৰথম প্ৰশ্নটো হ'ল ক্ৰেডিট কাৰ্ড কি? ক্ৰেডিট কাৰ্ড হৈছে এনেকুৱা এখন বেংক কাৰ্ড যি আপোনাক বেংকে প্ৰভাইড কৰে আৰু তাৰ জৰিয়তে আপুনি শৰ্ট টাৰ্ম সৰু সৰু লোন ল'ব পাৰে। কিন্তু সেই লোনবিলাকৰ ব্যৱহাৰ সাধাৰণতে বজাৰ কৰাৰ ক্ষেত্ৰত, কৰবাত অনলাইন শ্বপিং কৰাৰ ক্ষেত্ৰত এনেকুৱাবিলাক ক্ষেত্ৰতে প্ৰয়োগ কৰা হয়। সাধাৰণতে কেছ পেমেন্ট উলিয়াবলৈ তাক ব্যৱহাৰ কৰা নহয়, কিন্তু আজিকালি বহুতো পদ্ধতিৰে মানুহে কেছ উলিয়ায়, কিন্তু মই ৰিকমেণ্ড নকৰোঁ। গতিকে আপোনালোকে এখন প্লাষ্টিক কাৰ্ড পাব, সম্পূৰ্ণ ডেবিট কাৰ্ডৰ নিচিনা একেই হ'ব, মাত্ৰ তাতে পইচা নাথাকিলেও আপুনি বজাৰ কৰিব পাৰিব। বেংকৰ ফালৰ পৰা আপোনালোকক এটা লিমিট প্ৰভাইড কৰা হ'ব যে আপুনি হায়েষ্ট ইমান টকাৰ বজাৰ কৰিব পাৰিব বা ইমান লাখ টকাৰ, ইমান হাজাৰ টকাৰ বজাৰ কৰিব পাৰিব, আৰু সেই লিমিটৰ তলত যিমান প্ৰয়োজন হয় আপোনাক সেইমতে আপুনি খৰচ কৰিব পাৰে। এতিয়া নেক্সট কথাটো হ'ল কোন ধৰণৰ কেনেকুৱা টাইপৰ ক্ৰেডিট কাৰ্ড থাকে। আমাৰ ভাৰতত সাধাৰণতে সকলো মানুহে লোৱা ক্ৰেডিট কাৰ্ডৰ ভিতৰত প্ৰথমটো হৈছে ভিছা ক্ৰেডিট কাৰ্ড, ছেকেণ্ড হৈছে মাষ্টাৰ কাৰ্ড, আৰু থাৰ্ড যিটো ক্ৰেডিট কাৰ্ড এইটো নতুনকৈ অলপ বেছি পপুলাৰ হৈছে ৰুপে ক্ৰেডিট কাৰ্ড। আচলতে ৰুপেৰ ক্ৰেডিট কাৰ্ড শেহতীয়াকৈ অলপ বেছি পপুলাৰ হোৱাৰ ৰিজন হৈছে এটাই, কাৰণ ইয়াত বৰ্তমান UPIৰ জৰিয়তে আপুনি ট্ৰানজেকশ্যন কৰিব পাৰিব। ইয়াৰ উপৰিও ডিনাৰ্ছ ক্লাব, আমেৰিকান এক্সপ্ৰেছ এনেকুৱা ধৰণৰ ক্ৰেডিট কাৰ্ড পায়, কিন্তু মানুহে খুব বেছি ব্যৱহাৰ নকৰে, কাৰণ এইবিলাক ক্ৰেডিট কাৰ্ডৰ এটা এনুৱেল চাৰ্জেছ থাকে। গতিকে আমাৰ মানুহে যিখিনি সাধাৰণতে কম চাৰ্জ বা যিখিনি ফ্ৰী ক্ৰেডিট কাৰ্ড হয় সেইখিনি বেছি ইউজ কৰে, আৰু যিসকল বিশেষকৈ ডাঙৰ বিজনেছ পাৰ্চন হয় বা যাৰ ইনকাম বহুত বেছি তেওঁলোকে এইবিলাক কাৰ্ড ইউজ কৰে। আৰু বহুতো কোম্পানী কৰ্পৰেট কাৰ্ড স্কিমৰ অধীনত এইবিলাক ডিনাৰ্ছ ক্লাব বা MXৰ কাৰ্ড তেওঁলোকে প্ৰভাইড কৰে। এতিয়া জানো আহক মানুহে কিয় লয় বা কিয় ল'ব লাগে ক্ৰেডিট কাৰ্ড। ধৰক আপুনি খুব বেছি পৰিমাণে কাপোৰৰ শ্বপিং কৰে ফ্লিপকাৰ্টৰ পৰা বা এমেজনৰ পৰা, তেনেহ'লে আপুনি এনেকুৱা এখন ক্ৰেডিট কাৰ্ড ল'ব পাৰে যিখনে এমেজন বা ফ্লিপকাৰ্টত ভাল কেছবেক দিব পাৰে। বহু ক্ৰেডিট কাৰ্ডত কেছবেক পোৱা দেখা যায় আৰু বহুবিলাক ক্ৰেডিট কাৰ্ডত ৰিৱাৰ্ড পইণ্ট পোৱা দেখা যায়। আৰু কিছুমান মানুহে এনেই চখতে লয় যে ক্ৰেডিট কাৰ্ড থাকিব লাগে, অলপ চাকৰি কৈছোঁ যে ক্ৰেডিট কাৰ্ড এখন হ'লে ভাল, লোৱাৰ বহুতো ৰিজন আছে। কিন্তু ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰটোহে আচল কথা। যদিহে আপোনালোকে ভালদৰে ক্ৰেডিট কাৰ্ড ইউজ কৰে তেনেহ'লে ক্ৰেডিট কাৰ্ড লোৱাত কোনো আপত্তি নাই। এতিয়া অলপ আগতে যে ক'লোঁ কিছুমান ক্ৰেডিট কাৰ্ডত এনুৱেলি এটা চাৰ্জ আপোনালোকে পে' কৰিব লাগে, আৰু কিছুমান ক্ৰেডিট কাৰ্ডত আপোনালোকে একো এনুৱেল চাৰ্জেছ পে' নকৰাকৈ আপুনি ইউজ কৰিব পাৰে। এনুৱেল চাৰ্জ 100 টকা 200 টকাৰ পৰা আৰম্ভ কৰি 50,000, 20,000, 17,000 যিকোনো হ'ব পাৰে। সেইটো আপোনাৰ ইউজেছৰ ওপৰত কথা, আপুনি কিমান টকা আৰ্জন কৰে সেইটোৰ ওপৰত কথা, আপুনি সেইমতে চাই ল'ব লাগিব। আৰু এনুৱেল চাৰ্জ থকা যিবিলাক ক্ৰেডিট কাৰ্ড হয় তাতে সেই এনুৱেল চাৰ্জৰ হিচাপত বহুত ধৰণৰ কিবাকিবি সুবিধাও পায়, যিবিলাক সুবিধা ফ্ৰিকুৱেণ্টলি যিসকলে ট্ৰেভেল কৰে, যিসকলে বিজনেছ পাৰ্পজত কাম কৰে তেওঁলোকৰ কাৰণে বহুত উপযোগী। আৰু যদিহে আপোনালোকে এনেই ইউজ কৰি চাবলৈ বিচাৰে তেনেহ'লে ফ্ৰী যিখন ক্ৰেডিট কাৰ্ড হয় যাৰ কোনো এনুৱেল চাৰ্জেছ নাই, সেইখন আপোনালোকৰ কাৰণে আটাইতকৈ উপযোগী হ'ব, কাৰণ আপুনি খৰচ কৰক বা নকৰক তাতে একো এনুৱেল চাৰ্জেছ লাগিব লগা নাহে। যদিহে এনুৱেল চাৰ্জ থকা ক্ৰেডিট কাৰ্ড আপোনালোকে লয় তেনেহ'লে আপোনালোকে কিন্তু প্ৰতি বছৰে খৰচ কৰক নকৰক, ব্যৱহাৰ কৰক নকৰক, সেই যিটো বাৰ্ষিক চাৰ্জ উইথ GST সেইটো আপোনালোকে দিব লগা হয়। এতিয়ালৈকে যিমানখিনি ক'লোঁ সেইখিনি হ'ল জেনেৰেল এটা কনচেপ্ট। এতিয়া আহোঁ এখন ক্ৰেডিট কাৰ্ডৰ টেকনিকেল কথাখিনিলৈ। প্ৰথমতে আহিলে বিলিং চাইকেল। সাধাৰণতে ক্ৰেডিট কাৰ্ডবিলাকৰ বিলিং চাইকেল 1 মাহৰ থাকে। অৰ্থাৎ যদি আপুনি 15 তাৰিখটো প্ৰথম দিন বুলি ধৰি লয়, অৰ্থাৎ জানুৱাৰীৰ 15 তাৰিখে যদি আপুনি এখন ক্ৰেডিট কাৰ্ড ল'লে তেনেহ'লে অহা মাহৰ 15 তাৰিখলৈকে আপুনি যিমানখিনি খৰচ কৰিব সেই গোটেইখিনি খৰচ মিলাই ক্ৰেডিট কাৰ্ড কোম্পানীয়ে আপোনাক বা বেংকে আপোনাক এখন বিল বনাই দিব, আৰু সেই বিলখনৰ ওপৰত এটা ডিউ ডেট লিখা থাকিব। 15 তাৰিখৰ পৰা 15 তাৰিখলৈ আপোনাৰ বিলিং চাইকেল হ'ল, তেনেহ'লে 15 তাৰিখৰ পৰা আৰু 15 দিন অৰ্থাৎ 30 তাৰিখ বা নেক্সট মাহৰ 1 তাৰিখে আপোনাৰ বিলৰ ডিউ ডেট আহিব। অৰ্থাৎ বিল জেনেৰেট হোৱাৰ পৰা প্ৰায় 10 পৰা 15 দিন আপুনি সময় পায়, তাৰ ভিতৰত আপুনি গৈ বিলটো পে' কৰিব লাগে। এই বিলিং চাইকেলত এটা দুটা বুজিব লগা কথা আছে। গতিকে এটা উদাহৰণ হিচাপে আমি জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ কথা ধৰি লওঁ। ধৰক জানুৱাৰী 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 15 তাৰিখলৈকে আপোনাৰ বিলিং চাইকেল হয়। যদিহে আপুনি জানুৱাৰী 16 তাৰিখে কিবা এটা বজাৰ কৰে তেনেহ'লে আপুনি বিল দিবলৈ কিমান দিন সময় পাব? জানুৱাৰী 16 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 28 বা মাৰ্চ মাহৰ 1 তাৰিখলৈকে প্ৰায় 40 পৰা 45 দিন আপোনালোকে সময় পাব সেই গোটেই পইচাখিনি পৰিশোধ কৰিবৰ কাৰণে। কিন্তু একেটা কাম যদি আপুনি ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে কৰে তেতিয়া কিন্তু আপোনাৰ হাতত কেৱল 10 পৰা 15 দিনে থাকিব এই ক্ৰেডিট কাৰ্ডৰ বিলটো পে' কৰিবৰ কাৰণে। গতিকে যিকোনো সময়ত যেতিয়া ক্ৰেডিট কাৰ্ডে শ্বপিং কৰে তেনেহ'লে আপোনাৰ বিলিং চাইকেল সদায় মনত ৰাখিব। বিলিং চাইকেলৰ আগভাগত যেতিয়া আপোনালোকে শ্বপিং কৰিব তেনেহ'লে আপুনি বিল দিবৰ কাৰণে বেছি সময় পাব, আৰু যদি পিছৰ ভাগত কৰে আপুনি বিল দিবৰ কাৰণে কম সময় পাব।
ডিউ ডেটটো আপোনালোকে বুজি পালেই বিলিং সাইকেলৰ শেষৰ দিনৰ পৰা আৰম্ভ কৰি প্ৰায় 10 পৰা 15 দিনৰ পিছত ডিউ ডেট থাকে আৰু আপোনাৰ যিখন ষ্টেটমেন্ট আহে আপোনাৰ যিখন ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেন্ট আহিব তাতে লিখা থাকিব যে ডিউ ডেট ইমান গতিকে হেমতে আপোনালোকে বিলটো তাৰ এদিন বা দুদিন আগত বা সেই দিনলৈ পৰিশোধ কৰিব লাগে এটা কথা মনত ৰাখিব বহুতে খেলিমেলি কৰে যে আজিকালি বহুত ধৰণৰ এপ থাকে ক্ৰেডিট কাৰ্ড বিল পেমেন্ট কৰিবৰ কাৰণে কোনোৱে ইনষ্টেন্টলি কৰে কোনোৱে এদিন সময় লয় গতিকে এদিন আগতে বিল দিয়াটো আপোনালোকৰ কাৰণে অলপমান সেফ সাইড হ'ব কাৰণ তেতিয়া নিশ্চিন্ত থাকিব পাৰিব যে আপোনাৰ বিলটো গৈ সময়তে জমা হ'ব আৰু এটা কথা হসা যে কিছুমান বেংকে এদিন বা দুদিনৰ গ্ৰেস পিৰিয়ড দিয়ে ধৰক আপোনাৰ বিলৰ তাৰিখ আছিল 1 এপ্ৰিল আপোনাৰ যদি বিল 2 এপ্ৰিলটো যদি গৈ পায়কে তেনেহলে তেওঁলোকে কনসিডাৰ কৰি লয় কিন্তু সকলো বেংকে প্ৰতিবাৰতে কৰিব বুলি আশা নকৰিব আপোনাৰ ক্ৰেডিট কাৰ্ডৰ বিল ডিউ ডেটতকৈ আগতে ক্লিয়াৰ কৰাটো আটাইতকৈ বেছি বুদ্ধিমানৰ কাম এতিয়া যদি ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেন্টখন চাই তেনেহলে তাতে দুই ধৰণৰ বিল দেখিবলৈ পাব প্ৰথমটো হ'ল মিনিমাম ডিউ আৰু দ্বিতীয়টো হৈছে টোটেল ডিউ মিনিমাম ডিউ মানে হৈছে কি এটা মিনিমাম এমাউন্ট আপোনাৰ বেংকে আপোনাৰ কাৰণে ডিসাইড কৰি দিয়ে যে আপুনি যদি মিনিমাম ইমানখিনি পইচা মোক দি দিয়ে তেনেহলে মই আপোনাৰ এই ৰিপৰ্টখন মই ক্ৰেডিট ব্যুৰোলৈ নপঠাও আপুনি প্ৰতি মাহে এই মিনিমাম ডিউ দি থাকিব পাৰিব আৰু ফুল ডিউ মানে হৈছে আপোনাৰ যিমানখিনি মাহটোৰ খৰচ হ'ল আপুনি যিমান খৰচ কৰিলে সিমানখিনি পইচা আপুনি দি দিব লাগিব কিন্তু তাত এটা খেলিমেলি আছে খেলিমেলিটো আছে বিশেষকৈ মিনিমাম ডিউ এতিয়া মিনিমাম ডিউ আপুনি দিয়াৰ লগে লগে ধৰক আপোনাৰ 10000 টকাৰ বিল আহিছিল আৰু 1000 টকাৰ মিনিমাম ডিউ আছিল আপুনি 1000 টকাৰ মিনিমাম ডিউ দিয়াৰ লগে লগে যে আপোনাৰ 9000 টকা বাকি থাকি গ'ল তাৰ ওপৰত আপোনাৰ ইন্টাৰেষ্ট লগা আৰম্ভ হ'ব আৰু এটা কথা মনত ৰাখিব যিদিনা আপুনি মিনিমাম ডিউ দিয়ে সেইদিনাৰ পৰা ইন্টাৰেষ্ট নালাগে যিদিনাৰ পৰা আপুনি পইচা খৰচ কৰিছে সেইদিনাৰ পৰা আপোনাৰ ইন্টাৰেষ্ট লাগিব ধৰক যদি আপোনাৰ বিলিং সাইকেল 15 পৰা 15 লৈ হয় আপুনি 16 তাৰিখে যদি খৰচ কৰিছে তেনেহলে আপোনাৰ 16 তাৰিখৰ পৰা আগলৈ আপুনি যিমান দিনলৈকে সেই 9000 টকাটো নিদিয়ে সিমান দিনলৈকে আপোনাৰ ইন্টাৰেষ্ট লাগি গৈ থাকিব অৰ্থাৎ মিনিমাম ডিউটো বেংকৰ এটা ট্ৰিক হয় আপোনাৰ পৰা পইচা উলিওৱা নহলে আপোনাক এই যিবিলাক ফ্ৰী ক্ৰেডিট কাৰ্ড দিছে তাৰে চাৰ্জেস তেওঁলোকে ক'ৰ পৰা ল'ব এটা কথা চাওকচোন নিজে আপুনি এখন ফ্ৰীতে ক্ৰেডিট কাৰ্ড পাইছে আপুনি ব্যৱহাৰ কৰিছে আপুনি তাৰ এগেইনষ্টত আপুনি ৰিৱাৰ্ড পইণ্টটো পাইছে আৰু আপুনি কৰবাত সোৱাইপ কৰাৰ সময়ত যেটো প্লেটফৰ্ম ফি লাগে হেতু ক্ৰেডিট কাৰ্ড কোম্পানীয়ে বহন কৰিছে গতিকে হিমান বিলাক পইচা ক'ৰ পৰা ঘটিব বেংকে বা ক্ৰেডিট কাৰ্ড কোম্পানীয়ে হেবিলাক আপোনালোকৰ পৰাই ঘটিব এনেকুৱা ধৰণৰ মিনিমাম ডিউ লেট ফাইন এবিলাকৰ জৰিয়তে আৰু মনত ৰাখিব ক্ৰেডিট কাৰ্ডৰ ইন্টাৰেষ্ট ৰেট বহুত বেছি থাকে বাৰ্ষিক যদি আপুনি কোন 30 ৰ পৰা 45% লৈকে থাকে আৰু তুলনামূলকভাৱে যদি চাও এটা পাৰ্সোনেল লোনত খুব বেছি 10 ৰ পৰা 15% ইন্টাৰেষ্ট ৰেট থাকে হোম লোনত 7-8% থাকে গতিকে নিজে ভাবি চাওক 30-35% 40% 45% কিমান ডাঙৰ ইন্টাৰেষ্ট ৰেট হ'ব পাৰে আপোনালোকৰ কাৰণে এটা থুলমুলকৈ আপোনালোকে চাগে কেনেকৈ বিলিং মেনেজ কৰিব লাগে কেনেকৈ কি কৰিব লাগে এইবিলাক বুজি পালে লগতে এটা কথা কৈ থওঁ যে বহুত বিলাক বেংকত আপোনালোকে আপোনাৰ হিচাপ মতে বিলিং সাইকেল সেট কৰি ল'ব পাৰে ধৰক আপোনাৰ 5 তাৰিখে স্যালাৰি আহে সেই হিচাপত আপোনাৰ বিলিং সাইকেল আপুনি সেট কৰি লৈ 6 বা 7 তাৰিখে আপোনাৰ ডিউ ডেট কৰি ল'ব পাৰে গতিকে সেইবিলাক আপোনালোকে চাই ল'ব যদি আপোনালোকে ক্ৰেডিট কাৰ্ড ল'ব বিচাৰে বা আপোনাৰ আছে তেনেহলে আপোনাৰ যি ক্ৰেডিট কাৰ্ডৰ এপ বা ৱেবসাইট বা বেংকত গৈ আপোনালোকে হেখিনি কৰাই ল'ব পাৰিব এতিয়া জানো আহক দুটামান এনেকুৱা ধৰণৰ কথা ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত কি কৰিব কি নকৰিব প্ৰথম হৈছে কি কৰিব ডিউ ডেটৰ আগত বিল জমা কৰিব লাগে আপোনালোকক কলুৱে আগতে ক্ৰেডিট কাৰ্ড হলে নিজৰ লগত সেফলি ৰাখিব পিন সিভিভি ক্ৰেডিট কাৰ্ড নাম্বাৰ কাৰো লগতে ডাইৰেক্টলি শেয়াৰ নকৰিব তাৰোপৰি আজিকালি কিছুমান ক্ৰেডিট কাৰ্ড আহে এনেকৈ এনএফসিৰ হৈতে যিবিলাকত আপুনি মেচিনত জাস্ট টাচ কৰাই 5000 টকা লৈকে ট্ৰানজাকচন কৰিব পাৰে সেইবিলাক কাৰ্ড যদি আপোনালোকে ওয়ালেটত লৈ ফুৰে তেনেহলে অলপ সাৱধান হ'ব সেইবিলাকৰ জৰিয়তে বহুত ধৰণৰ স্কেম হোৱা দেখা যায় বিশেষকৈ মল বিলাকত ডাঙৰ যিবিলাক মল আছে তাতে জাস্ট মেচিনটো আনি আপোনাৰ ওয়ালেটত টাচ কৰালে আপোনাৰ কাৰ্ডৰ পৰা পেমেন্ট হৈ যাব পাৰে গতিকে সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে আৰএফআইডি ব্লকিং ওয়ালেট লোৱাটো সুবিধাজনক আৰএফআইডি ব্লকিংৰ অৰ্থ হৈছে যিবিলাক ইলেক্ট্ৰমেগনেটিক ৱেভৰ জৰিয়তে ট্ৰানজাকচনটো হয় এই যিবিলাক আৰএফআইডি ব্লকিং ডিভাইসেস হয় বা যিবোৰ ওয়ালেট হয় সেইবিলাকে সেই ইলেক্ট্ৰমেগনেটিক ৱেভ বিলাকক ভিতৰলৈ সোমাবলৈ বা ইন্টাৰফেয়াৰ কৰিবলৈ নিদিয়ে আৰু তৃতীয় পইণ্ট হৈছে আপোনালোকে প্ৰতি মাহে আপোনাৰ যিখন ষ্টেটমেন্ট হয় এখন ভালদৰে পঢ়ি চাব বহুবাৰ বেংকত টেলিৰ খেলিমেলি থাকে বা কোনোবাই ভুলতে আপোনাৰ ওপৰত কিবা চাৰ্জেস লগাই দিলে এইবিলাক কথা আপোনালোকে ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেন্টতহে গম পাব গতিকে প্ৰতি মাহৰ ষ্টেটমেন্ট চোৱাটো আপোনালোকৰ কাৰণে জৰুৰী এতিয়া জানো আহক ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত কি কৰিব নালাগে ক্ৰেডিট কাৰ্ডৰ ইউটিলাইজেশন 30% ৰ ওপৰত হ'ব নালাগে অৰ্থাৎ আপোনাৰ যদি ক্ৰেডিট কাৰ্ডৰ লিমিট 1 লাখ টকা হয় তেনেহলে 30000 তকৈ বেছি টকা আপুনি ব্যৱহাৰ এই ক্ৰেডিট কাৰ্ডখন নিয়ম মতে কৰিব নালাগে কাৰণ 30% তকৈ বেছি ইউটিলাইজেশন কৰিলে ক্ৰেডিট ব্যুৰোত এই কথাটো গম পায় আৰু আপোনাৰ ক্ৰেডিট স্কোৰত ইফেক্ট আহিব পাৰে
আৰু আগতে ক'লো আপোনালোকক মিনিমাম ডিউ কেতিয়াও নিদিব, সম্পূৰ্ণ ফুল ডিউ পে কৰিব। লাইফত আপুনি ফাৰ্ষ্ট যিখন ক্ৰেডিট কাৰ্ড লয় সেই ক্ৰেডিট কাৰ্ডখন কেতিয়াও বন্ধ নকৰিব, কাৰণ সেই পুৰণি ক্ৰেডিট কাৰ্ডখনৰ ওপৰত বেছ কৰি আপোনাৰ ক্ৰেডিট স্ক'ৰ জেনেৰেট হয়। আপোনাৰ ফাৰ্ষ্ট ক্ৰেডিট একাউণ্ট সেইটো যিহেতু, গতিকে তাৰ জৰিয়তে আপোনাৰ ক্ৰেডিট একাউণ্টৰ যিটো এজ সেইটো মেইনটেইন হৈ থাকে। আৰু যিমান পুৰণা আপোনাৰ ক্ৰেডিট একাউণ্ট হ'ব আপোনাৰ ক্ৰেডিট স্ক'ৰৰ কাৰণে সিমানে ভাল হ'ব। চতুৰ্থ পইণ্টটো হৈছে ক্ৰেডিট কাৰ্ডৰ পৰা কোনোদিনে এটিএমত গৈ কেছ নুলিয়াব। যিটো সময়তে আপোনালোকে ক্ৰেডিট কাৰ্ডেৰে এটিএমত গৈ কেছ উলিয়াব, সেই সময়ৰ পৰা আপোনাৰ সেই কেছ উলিওৱা পইচাখিনিৰ ওপৰত ইণ্টাৰেষ্ট লগা আৰম্ভ হ'ব। আৰু ছেকেণ্ডলি আপোনালোকে সেই কেছ ট্ৰানজেকশ্যনৰ ওপৰত বেলেগকৈ চাৰ্জেছো দিব লাগিব। গতিকে সেইটো ভুল কেতিয়াও নকৰিব। ক্ৰেডিট কাৰ্ড কেৱল বজাৰ কৰিবৰ কাৰণে আপোনালোকে বজাৰ কৰক আৰু বিল পে' কৰক, ফুল বিল। একেবাৰে শেষত আপোনালোকক ক্ৰেডিট কাৰ্ডৰ বিষয়ে আৰু এটা ফেক্ট কৈ থৈছোঁ। বহুতে কি কৰে, ফ্ৰীলি ক্ৰেডিট কাৰ্ড পাইছোঁ বুলি ইখনৰ পিছত এখন এইটো বেংকত এপ্লাই কৰে। কিন্তু তেনেকুৱা কৰিলে কি হয়, আপোনাৰ ক্ৰেডিট স্ক'ৰত বহুত ডাঙৰ প্ৰভাৱ পৰে। কাৰণ সকলো বেংকে আপোনাৰ ক্ৰেডিট স্ক'ৰ চাবৰ কাৰণে হেতা ওপৰা লগায়। অৰ্থাৎ কোনোবা এটা বেংকে যদি কাৰোবাক এখন ক্ৰেডিট কাৰ্ড দিয়ে, প্ৰথমতে তেওঁৰ ক্ৰেডিট স্ক'ৰ, তেওঁৰ ক্ৰেডিট ক্ৰেডিবিলিটি কিমান সেইটো চাবলৈ তেওঁলোকে সদায় চিভিলৰ ওচৰত যাব বা ইকুইফক্সৰ ওচৰত যাব। সেই ক্ৰেডিট ব্যুৰ'বিলাকৰ ওচৰলৈ যোৱাৰ লগে লগে ক্ৰেডিট ব্যুৰৰ ওচৰত আপোনালোকৰ যি ক্ৰেডিট স্ক'ৰ থাকে সেই ক্ৰেডিট স্ক'ৰত নিগেটিভ প্ৰভাৱ পৰিব, অৰ্থাৎ কমিব আপোনাৰ ক্ৰেডিট স্ক'ৰ। গতিকে অযথা বহুতবিলাক ক্ৰেডিট কাৰ্ড এপ্লাই নকৰিব। আপোনাৰ প্ৰয়োজনীয় হিচাপত এখন বা দুখন ক্ৰেডিট কাৰ্ড ৰাখক। যদিহে আপোনালোকে ডাঙৰ বিজনেছ কৰে তেনেহ'লে সেইটো বেলেগ কথা, আপোনালোকে মোতকৈ বেছি ভালকৈ জানে ক্ৰেডিট কাৰ্ড ক'ত ব্যৱহাৰ কৰিব লাগে, ক'ত ব্যৱহাৰ কৰিব নালাগে। কিন্তু সাধাৰণ যিসকলে কেৱল ক্ৰেডিট কাৰ্ড সৰু সুৰা কামত, কেতিয়াবা বিগ বজাৰত, কেতিয়াবা বিশালত বজাৰ কৰিবলৈ ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে এই কথাটো যথেষ্ট প্ৰয়োজনীয়। গতিকে এয়াই আছিল সকলোবিলাক ক্ৰেডিট কাৰ্ডৰ বিষয়ে। যদিহে কিবা থাকি গৈছে মই শ্বৰ্ট বা কোনোবা বেলেগ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আপডেট কৰি দিম। যদিহে ভিডিঅ'টোৰ পৰা আপোনাৰ কিবা এটা জ্ঞানবৰ্ধন হ'ল তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ লগ বন্ধুসকললৈ, লগতে পেজটো লাইক কৰি ফ'ল' কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ পাৰ্চনেল ফাইনেন্সৰ ভিডিঅ' আমি আনি থাকোঁ। আপোনালোকৰ লাইফত এই ভিডিঅ'বিলাকে পজিটিভ ইম্পেক্ট আনিব পাৰে। লগতে আপোনালোকে যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব, তেতিয়াহে আপোনাৰ ওচৰলৈ এই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন ৰেগুলাৰলি যাব। গতিকে আজিলৈ বিদায় ল'ব বিচাৰিছোঁ আপোনালোকৰ পৰা। নমস্কাৰ।